হেল্ল' গাইজ, আজি মই বনাবলৈ লৈছোঁ ভেজ ৰেচিপি এটা, ভেজ চব্জি এটা বনাবলৈ লৈছোঁ। এইফালে বিন লৈছোঁ আৰু লেচেৰা লৈছোঁ, লগতে ভাতকেৰেলা লৈছোঁ, পটল লৈছোঁ, গাজৰ লৈছোঁ। আপোনালোকে যিকোনো ভেজিটেবল এড কৰিব পাৰে। আৰু এইফালে মই লৈছোঁ অকণমান পাঁচফোৰণ আৰু এটা কেঁচা জলকীয়া, লগতে এটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ আৰু অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ। আহক তেনেহ'লে ৰেচিপিটো বনাওঁ। এইফালে কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হোৱাত ইয়াত এতিয়া মই পাঁচফোৰণখিনি দি দিছোঁ। একেলগতে মই কেঁচা জলকীয়াটোও দি দিম আৰু লগতে পিঁয়াজখিনিও দি দিম। গোটেইখিনি আমি ভালদৰে ভাজি লওঁ। আৰু এতিয়া আমি আগতীয়াকৈ কাটি ৰখা চব্জিখিনি দি দিম। বিভিন্ন ধৰণৰ চব্জি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, ইয়াতে কোনো কথা নাই। আৰু এয়া মই এইফালে গোটেইখিনি লৰাই দিছোঁ ভালদৰে। আৰু এতিয়া গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখি 5 মিনিটৰ কাৰণে ঢাকি দিম। এয়া দেখিবলৈ পাইছে চব্জিখিনি অকণমান কোমলি গৈছে। পুনৰ মই এবাৰ ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে এতিয়া হালধি আৰু নিমখখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলাই ল'ম। পুনৰ মই 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। এয়া চাওক, 5 মিনিট পিছত মই ঢাকনি গুচাই পুনৰ লৰাই দিছোঁ। এই চব্জিখন আপোনালোকে ৰুটিৰ লগত খাব পাৰিব, নাইবা ভাতৰ লগতো খাব পাৰিব, কিন্তু ৰুটিৰ লগত খাবলৈ বেছি ভাল লাগে। আপোনালোকেও এবাৰ বনাই চাব, খুব টেষ্টি লাগে। সকলোৱে চাগে বনায়, তথাপিতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। আৰু এয়া দেখিবলৈ পাইছে আমাৰ ভাজিখন অলমষ্ট হৈ গৈছে। পুনৰ মই অকণমান লৰাই দিছোঁ। আৰু ৰেচিপিটো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। থেংক ইউ।